নমস্কাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ খানা খাবলৈ তেজপুৰৰ ওচৰত থকা ৰুদ্ৰপদত। মই মোৰ লগৰজনী আৰু মই য'ত থাকোঁ ৰুমৰ দাদা বৌৰ সৈতে আৰু বৌৰ এজনী ফ্ৰেণ্ড আহিছে। আৰু এইফালে দাদাই খানা বনোৱাত ব্যস্ত আৰু আমি গোটেইকেইটাই চাহ খাই আছোঁ ইয়াতে বহি। তাৰে পিছতে ওলালোঁ ওচৰত থকা মন্দিৰটোলৈ বুলি। ইয়াতে হেনো মহাদেৱৰ ভৰিৰ খোজ আছে আৰু সেইকাৰণে কোৱা হয় ৰুদ্ৰপদ। ইয়াক ভৈৰৱ পদ দেৱালয়। আৰু পৰিৱেশটো যে ইমান ধুনীয়া, ব্ৰহ্মপুত্ৰৰ পাৰতে আছে মন্দিৰটো। আৰু সেইফালে খানা বনাই আছে। আৰু ইয়ালৈ আহি বহুত বেছিয়ে ভাল লাগিছে। আৰু কোনে কোনে ইয়ালৈ আহিছে কমেণ্ট কৰি জনাবচোন। চাওক ইমান ধুনীয়া এটা পৰিৱেশ পাহাৰৰ কোণত আছে আৰু আমি পাহাৰত বগাই বগাই ওপৰত থকা মন্দিৰটোৰ ফালে আহিলোঁ। ইমান ধুনীয়া এইখিনিতে উঠিব পাৰিলো হয় এটা ফটো। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, ইমান ধুনীয়াকৈ ড্ৰয়িংবোৰো আঁকি ৰাখিছে। এইবিলাক বস্তু